দেশৰ জনগণ আজি জাতি মাটি ভেটি ভাষা সংস্কৃতিলৈ অহা ভাবুকিক বাধা দিবলৈ কঁকালত টঙালি বান্ধিব হ'ল টঙালি বান্ধিবৰ হ'ল অসমীয়া টঙালি বান্ধিবৰ হ'ল বান্ধিবৰ হ'ল অসমীয়া এন্ধাৰ বিনাশিবৰ হ'ল আজি টঙালি বান্ধিবৰ হ'ল অসমীয়া বিভেদ আঁতৰাবৰ হ'ল শংকৰজনৰ আদৰ্শৰে লাচিত মূলাৰ সাহসেৰে দেশ ৰাখিবৰ হ'ল দেশ বচাবৰ হ'ল শদিয়া ধুমুৰি আই অসমী লুইতৰ পাৰতে থাকা উমনি শদিয়া ধুবুৰী আই অসমী লুইতৰ পাৰতে থাকা উমনি আজি যেন অসহায় অসমৰ মাটিতে সকলো হেৰাব বুলি আজি যেন অসহায় নিজৰ দেশতে সকলো হেৰাব বুলি আজি টঙালি বান্ধিবৰ হ'ল অসমীয়া বিভেদ আঁতৰাবৰ হ'ল মণিৰাম পিয়লিৰ স্বদেশ প্ৰেমেৰে কুশল কনকলতাৰ সাহসেৰে দেশ বচাবৰ হ'ল দেশ ৰাখিবৰ হ'ল আইতাই কৈছিলে ঘৰৰে লখিমী চোতাল গছকিবৰ হ'ল আইতাই কৈছিলে ঘৰৰে লখিমী চোতাল গছকিবৰ হ'ল অসমীয়াৰ কথাৰ চকীবোৰ আজিও যেন নোহোৱা হ'ল কোনো অসমীয়াৰ কথাৰ চকীবোৰ আজি যেন নোহোৱা হ'ল পৰলুইতৰ ফালে এবাৰ উভতি চালে লাই খুটা উপঙি গ'ল পৰলুইতৰ ফালে এবাৰ উভতি চালে লাই খুটা উপঙি গ'ল টঙালি বান্ধিবৰ হ'ল অসমীয়া এন্ধাৰ বিনাশিবৰ হ'ল আজি টঙালি বান্ধিবৰ হ'ল অসমীয়া বিভেদ আঁতৰাবৰ হ'ল জ্যোতি বিষ্ণুৰ কৃষ্টিৰে সুধা কণ্ঠৰ গীতৰ ভাষাৰে দেশ বচাবৰ হ'ল দেশ বচাবৰ